21 নং কিস্তিৰ তাৰিখ ঘোষণা কৰা নাই চৰকাৰে কিন্তু আপুনি যদি পিএম কিষাণৰ এজন হিতাধিকাৰী তেন্তে এইটো ভিডিঅ' চাব পাৰে কেইটামান গুৰুত্বপূৰ্ণ কথা আপোনালোকক জনাব বিচাৰো এইটো ভিডিঅ'ৰ জৰিয়তে 21 নং কিস্তি দিয়াৰ আগতে এইকেইটা কাম আপোনালোকে কৰি ৰাখক কাৰণ সকলোখিনি যদি ঠিক নাথাকে তেন্তে আপোনালোকে 21 নং কিস্তিৰ টকা পাবলৈ সক্ষম নহব লগতে চৰকাৰৰ পৰা এটা গুৰুত্বপূৰ্ণ নটিচ আহিছে যেটো জনাটো আপোনালোকৰ বাবে খুবেই প্ৰয়োজনীয় কাৰণ চৰকাৰে জাৰি কৰা নিয়মাৱলীত যদি নাথাকে তেন্তে আপোনাৰ নাম পিএম কিষাণৰ পৰা নাকচ বা কৰ্ডন কৰিব পাৰে নটিচটো চাবলৈ আপোনালোকে পিএম কিষাণৰ যোনটো অফিচিয়েল ওয়েবসাইট তাত যাব লাগিব ওয়েবসাইটত আপোনালোকে এন্টাৰ কৰাৰ লগে লগে দেখা পাব এইটো নটিচ ইম্পৰ্টেন্ট নোট বুলি দিয়া আছে ইয়াতে কি লিখা আছে আপোনালোকক মই অসমীয়াত ট্ৰান্সলেট কৰি দিছো চৰকাৰৰ নটিচত এনেকৈ কোৱা আছে বিভাগে কিছুমান সন্দেহজনক গোচৰ চিনাক্ত কৰিছে ইয়াৰ ভিতৰত উদাহৰণ হিচাপে দিছে 1 তাৰিখ 2 মাহ 2019 চনৰ পিছত যিসকল মানুহে মাটিৰ মালিকত্ব অৰ্জন কৰিছে তেখেতলোকৰ যেটো পিএম কিষাণৰ কিস্তিৰ টকা সামৰিকভাৱে পেন্ডিংত ৰাখিব যেতিয়ালৈকে তেখেতলোকৰ যোনটো ডকুমেন্টছবোৰ ফিজিক্যাল ভেৰিফিকেশন নহয় তেতিয়ালৈকে পইচাবোৰ পেন্ডিং হৈ থাকিব পাছত যেতিয়া ভেৰিফিকেশন হ'ব তেতিয়া আকৌ পুনৰবাৰ পাবলৈ সক্ষম হ'ব তাৰ পাছতে 2 নম্বৰ অপচনত দিয়া আছে এনে ক্ষেত্ৰত কিছুমানৰ কি হৈছে পৰিয়ালৰ কেবাজনৰ সদস্যই এই পিএম কিষাণৰ টকা লাভ কৰিবলৈ সক্ষম হৈ আছে কাৰণ পিএম কিষাণৰ গাইডলাইন মতে এখন ঘৰৰ এটা পৰিয়ালৰ অকল এজনহে ব্যক্তিয়ে এই পিএম কিষাণৰ লাভ উঠাব পাৰে গটিকে চৰকাৰে এই সকলোবোৰ ফিজিক্যাল ভেৰিফিকেশন কৰি লব কাৰণ ইয়াতে চৰকাৰে কৈছে পত্নী স্বামী আৰু প্ৰাপ্তবয়স্ক আৰু কিছুমান নাবালিকও তেনেকৈ পাই আছে এখন ঘৰৰ 4জনকৈ মানুহে পাই আছে বুলি কৈছে গটিকে এই সকলোবোৰ ঠিক কৰাৰ পাছতে পিএম কিষাণৰ 21 নং কিস্তি বা যিমান কিস্তি হয় হেবোৰ দিয়া হ'ব অফিচিয়েল ওয়েবসাইটত এন্টাৰ কৰাৰ লগে লগে আপোনালোকে এটা দেখা পাব নো ইয়ৰ ষ্টেটাস অপচনত আপোনালোকে সিম্পলি ক্লিক কৰিব তাত ক্লিক কৰাৰ পাছত আপোনালোকে দেখা পাইছে নো ইয়ৰ ষ্টেটাস পিএম কিষাণ ইয়াতে আপোনালোকৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো এন্টাৰ কৰিব লাগিব চাও আপোনালোকৰ যদি ৰেজিষ্ট্ৰেচন নাম্বাৰটো নাই তেন্তে আপোনালোকে ইয়াতে নো ইয়ৰ ৰেজিষ্ট্ৰেচন নঙত ক্লিক কৰি আপোনাৰ যোনটো ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ ইয়াতে এন্টাৰ কৰাৰ পাছতে ক্যাপচা কোড দি আপোনালোকে গেট ওটিপি অপচনত ক্লিক কৰি আপোনাৰ তাত এটা ওটিপি যাব মোবাইল নাম্বাৰ হেতু এন্টাৰ কৰাৰ পাছতে আপোনাৰ যোনটো ৰেজিষ্ট্ৰেচন নাম্বাৰটো পাই যাব বা আপোনালোকে আধাৰ কাৰ্ড থ্ৰুদি আপোনালোকে উলিয়াব পাৰিব আপোনাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ যদি আপোনালোকৰ লগত আছে তেন্তে আপোনালোকে সিম্পলি ইয়াতে আপোনাৰ যোনটো ৰেজিষ্ট্ৰেচন নাম্বাৰটো এন্টাৰ কৰিব চাও ইয়াতে ৰেজিষ্ট্ৰেচন নাম্বাৰটো আপোনালোকে এন্টাৰ কৰি লব ৰেজিষ্ট্ৰেচন নাম্বাৰ এন্টাৰ কৰাৰ পাছতে ইয়াতে ক্যাপচা কোড দিয়া থাকিব আপোনালোকে ক্যাপিটাল থাকিলে ক্যাপিটাল স্মল থাকিলে স্মলত এন্টাৰ কৰিব এন্টাৰ কৰাৰ পাছতে গেট ওটিপি অপচনত ক্লিক কৰিব এনেকৈ আপোনাৰ মোবাইল নম্বৰত এটা ওটিপি সেন্ড হ'ব আৰু এই ওটিপিটো আপোনালোকে ইয়াতে এন্টাৰ কৰিব লাগিব তাৰ পাছতে গেট ডাটা অপচনত ক্লিক কৰিব হেতু ক্লিক কৰাৰ পাছতে অলপ ওয়েট কৰিব ইয়াতে লোডিং ল'ব পাৰে এনেকৈ আপোনালোকে দেখা পাই যাব পাৰ্সোনেল ইনফৰমেশন আপোনালোকে এটা দেখা পাইছে ৰেজিষ্ট্ৰেচন নাম্বাৰ কেতিয়া ৰেজিষ্ট্ৰেচন হৈছিলে আৰু নেম অফ ফাৰ্মাৰ আৰু ফাদাৰ ৰেসপন্স আৰু গাৰ্জিয়ান নেম ওলাব ইয়াতে এড্ৰেছ ওলাব মোবাইল নাম্বাৰ তাৰ পাছতে আপোনালোকে আপডেট ডিটেইলছ যোনটো অপচন হয় তাত ক্লিক কৰিব তাত ক্লিক কৰাৰ পাছতে ইয়াতে OTP বেস KYC অপচনটো ওলাব আপোনালোকে ইয়াতে আপোনাৰ আধাৰ কাৰ্ড নাম্বাৰটো এন্টাৰ কৰিব আৰু সাৰ্চ অপচনত ক্লিক কৰিব ক্লিক কৰাৰ পাছতে যদি আপোনালোকক এনেকৈ দেখায় KYC ইজ অলৰেডি ডান তেন্তে আপোনালোকৰ KYC টো ওকে আছে আপোনালোকৰ একো টেনচন লবলগীয়া নাই আৰু ইয়াতে আপোনালোকে চাব এলিজিবিলিটি ষ্টেটাস ইয়াতে ক্লিক কৰিলে আপোনালোকে দেখা পাব ল্যান্ড সিডিং টো ইয়েস হৈ আছে KYC ইয়েস হৈ আছে বেংক একাউন্ট সিডিং ষ্টেটাস ইয়েস হৈ আছে গটিকে ইয়াতে একো বেলেগ কৰিবলগীয়া নাই ইয়াতে সব ওকে আছে যোনজন কৃষকৰ মই আইডি চেক কৰি আছো ইয়াৰ এভৰিথিং ওকে আছে যদি আপোনালোকৰ যদি এনেকৈ আছে তেন্তে আপোনালোকৰ একো টেনচন নাই আপোনালোকে 21 নং কিস্তিৰ টকা পাই যাব আৰু ইয়াতে আপোনালোকে দেখা পাইছে লেটেষ্ট ইনষ্টলমেন্ট ডিটেইলছ FTO প্ৰসিড ইয়েস হৈ আছে আপোনালোকৰ যদি এনেকৈ নো ইয়ৰ ষ্টেটাস অপচনত ওলাই থাকে তেন্তে আপোনালোকৰ এভৰিথিং ওকে আছে আপোনালোকে একো কৰিবলগীয়া দৰকাৰ নাই আৰু পিএম কিষাণ ৰিলেটেড এনেকুৱা ভিডিও আপোনালোকে পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব গটিকে আজি ভিডিওৰ পৰা আপোনালোকে যদি কিবা এটা ইনফৰমেশন পালে তেন্তে ভিডিওটো এটা লাইক কৰিবলৈ নাপাহৰিব গটিকে আজি ভিডিওটো ইমানতে সামৰণি মাৰিছো আমি অন্য এটা ভিডিওৰ সৈতে লগ পাম তেতিয়ালৈকে ধন্যবাদ জয় অসম বন্দে মাতৰম